ছাত্ৰ ছাত্ৰীসকল আজি মই অনুশীলনী 2.1 পৰা তোমালোকৰ আগৰখিনি দিলোৱে কেনেকৈ ভগ্নাংশৰ আমি প্ৰকৃত অপ্ৰকৃত মিশ্ৰ ভগ্নাংশ ইতিমধ্যে আলোচনা কৰিলোৱে এতিয়া আমি দুটা ভগ্নাংশ কেনেদৰে পূৰণ কৰে চাওঁ আহা প্ৰথম উদাহৰণটো লৈছোঁ এটা পূৰ্ণ সংখ্যাৰ লগত ভগ্নাংশ কেনেকৈ পূৰণ কৰা হয় পূৰ্ণ সংখ্যা মানে এটা গোটা সংখ্যা এইটো 6 পূৰণ 3/2 6 পূৰণ 3/2 কৰোঁতে একদম সহজ যিটো 6 আছে তাৰ লগত ইয়াৰ ওপৰত থকাটো পূৰণ কৰিবা 6 পূৰণ 2 6 দুগুণ কি হৈ যাব 12 তলত 3 আছিলে 3 থাকিব তাৰপিছত ইয়াত কি কৰিলোঁ 4 কেনেকৈ পালোঁ চোৱা 3 12 হৰণ হৈ আছে মানে 3 4 গুণ 12 ইয়াতে কটাকটি কৰি দিব পাৰোঁ 3 গুণ 3 3 4 গুণ 12 উত্তৰটো কি পালোঁ আমি 4 এবাৰ অন্য এটা উদাহৰণ চাওঁ আহা ইয়াত এটা পূৰ্ণ সংখ্যা আছে আৰু লগত এটা কি আছে এইটো মিশ্ৰ ভগ্নাংশ এইটো পঢ়িম আমি কি বুলি 2 সমষ্টি 4/3 প্ৰথমতে আমি এই মিশ্ৰ ভগ্নাংশ যিটো আছে 2 সমষ্টি 4/3 ইয়াক আমি ভগ্নাংশলৈ সলনি কৰি ল'ব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ তাৰ কাৰণে শিকাইছিলোঁ মই কেনেকৈ কৰিব লাগে ইয়াৰ তলত থকাটো 4ৰ লগত 2টো পূৰণ তাৰপিছত ওপৰৰটো যোগ কৰি দিব লাগে চাওঁ আহা 4ৰ লগত 2টো পূৰণ তাৰ লগত 3 যোগ 4 দুগুণ 8 8ৰ লগত 3 যোগ কৰিলে 11 হ'ব আৰু তলত 4 আছিল 4 হ'ব তাৰপিছত এইটো আমি আগতে কৰি অহাটোৰ সৈতে একেই হৈ গ'ল চোৱা 5 পূৰণ 4/11 তেতিয়া 5ৰ লগত 11 পূৰণ তলত 4 আছিল 4 হ'ব 5 11 55 আৰু তলত 4 ইয়াত তোমালোকৰ 5 নম্বৰ 1ৰ যিটো এৰ 5 নম্বৰ আছে 3টোৱে সৈতে একেই আছিলে মই অকণমান সলনি কৰি দিছোঁ 2 সমষ্টি 4/3 পূৰণ তাত 5 আছিল মই ইয়াত 7 কৰি দিছোঁ তাৰমানে দুইটা একেই হৈ যায় নহ'লে এতিয়া চোৱা 2 সমষ্টি 4/3 ইয়াক আকৌ আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ম 4ৰ লগত 2টো পূৰণ হ'ব তাৰপিছত 3ৰ লগত যোগ হ'ব 4 দুগুণ 8 9 10 11 3 হ'লে 11 হ'ব যোগ কৰি দিলে এতিয়া চোৱা এইটো 4/11 পূৰণ কি হৈ গ'ল 7 হ'ল তাৰপিছতে ওপৰত 7 আৰু 11 পূৰণ হৈ যাব তলত 4 আছে 4 থাকিব 4/77